নমস্কাৰ বন্ধুসকল আপোনালোক সকলোৱে স্বাগতম অনলাইন জব ইন আসাম ইউটিউব চেনেললৈ আজি আমি আপোনালোকক জনাম গুৱাহাটী মেডিকেল কলেজ হস্পিটেলৰ ভালেকেইটা পদ মুকলি হৈছে আপোনালোকে সেই নটিফিকেশ্যন কেনেকৈ চাব আজিৰ ভিডিঅ'টো সম্পূৰ্ণৰূপে আপোনালোকক দেখুওৱা হ'ব ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ এটা অনুৰোধ যদি আপোনালোকে মোৰ চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা নাই তেনেহ'লে এতিয়াই সাবস্ক্ৰাইব কৰক আৰু কাষৰ বেল আইকনটো প্ৰেছ কৰক যাতে এডুকেশ্যনেল ভিডিঅ'ৰ নটিফিকেশ্যন পাবলৈ তেনেহ'লে বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ ইয়াৰ বাবে আপোনাৰ শিক্ষাগত অৰ্হতা কিমান বয়স কিমান আৰু মান্থলি দৰমহা কিমান সম্পূৰ্ণ তথ্য আজিৰ ভিডিঅ'টোৰ জৰিয়তে দেখুওৱা হ'ব তেনেহ'লে বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ ইয়াৰ সম্পূৰ্ণ তথ্য পাবলৈ আপোনালোকে আপোনাৰ মোবাইলত যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি লওক মই মোৰ মোবাইলত ক্ৰোম ব্ৰাউজাৰটো ওপেন কৰি লৈছোঁ তাৰপিছত আপোনালোকে চাৰ্চ বাৰত টাইপ কৰক www.assamnews.com বুলি তাৰপিছত আপোনাৰ মোবাইলত এনেদৰে এখন পেজ খোল খাব তাৰপিছত আপোনালোকে স্ক্ৰল ডাউন কৰি গ'লে দেখা পাব এয়া দেখিছে গুৱাহাটী মেডিকেল কলেজ হস্পিটেল GMCH Recruitment 2020 apply online for guide for 219 post link active এয়া দেখিছে তথ্য পাবলৈ আপোনালোকে ৰিড মোৰত ক্লিক কৰক তাৰপিছত আপোনাৰ মোবাইলৰ অন্য এখন পেজ খোল খাব দেখিছে আপোনালোকে যদি এপ্লাই কৰিম বুলি ভাবিছে তেনেহ'লে আপোনালোকে ডাইৰেক্টলি গৈ আপোনাৰ মোবাইলত সাৰ্চ কৰিব পাৰে অফিচিয়েল ৱেবছাইটত ভিডিঅ' ডিছক্ৰিপশ্যনত দিয়া লিংকটোত গৈও আপোনালোকে চাব পাৰে অৰ্গেনাইজ গুৱাহাটী মেডিকেল কলেজ হস্পিটেল গুৱাহাটী পোষ্ট নেম গাৰ্ড ফৰ টোটেল পোষ্ট আছে 219টা আপোনালোকে মেল ফিমেল সকলোৱে এপ্লাই কৰিব পাৰিব এপ্লাই মডেল অনলাইন মডেল কৰিব লাগিব ইয়াৰ এপ্লিকেশ্যন ফিজ কিন্তু নাই আপোনালোকৰ বাবে সুখবৰ এপ্লাই ষ্টাৰ্ট হ'ব এপ্লাই ষ্টাৰ্ট হ'ব 30 তাৰিখ 1 মাহ 2020 চনৰ ভিতৰত আৰু লাষ্ট ডেট হ'ব 14 তাৰিখ 2 মাহ 2020 চন অফিচিয়েল আপোনালোকে ডাইৰেক্ট গৈ নহ'লে অফিচিয়েলৰ ৱেবছাইটত চাব পাৰে ক্লিক হেয়াৰত গৈ category you are 90টা পোষ্ট OBC MOBC 59টা পোষ্ট SC 15টা STP 22টা STS 11টা EWS 22টা এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকে 8 পাছৰ পৰা আপোনালোকে হাই সেকেন্ডাৰী গ্ৰেজুৱেটৰ যিকোনো কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব ইয়াৰ মান্থলি স্যালাৰি হ'ব 12,000 পৰা 52,000 আপোনালোকে দেখিছে এক লিমিটেড আপোনালোকৰ বয়স 18 বছৰৰ পৰা 38 বছৰ কিন্তু 1 তাৰিখ 1 মাহ 2020 চনৰ ভিতৰত সম্পূৰ্ণ হ'ব লাগিব ইয়াৰ বাবে SC ST ৰ 5 বছৰ ৰেহাই দিছে আৰু OBC MOBC ৰ বাবে 3 বছৰ ৰেহাই দিছে ইয়াৰ এটা সিলেকশন প্ৰসেস হ'ব এটেন এক্সামিনেশ্যন দিব লাগিব আপোনালোকে কেনেদৰে এপ্লাই কৰিব আপোনালোকে ডাইৰেক্ট গৈ অফিচিয়েল ৱেবছাইটত যাব GMCH assam.gov.in নট আপোনালোকে গৈ ডাইৰেক্টলি এপ্লাই কৰিব পাৰিব ইয়াৰ লাষ্ট ডেট আছে 14 তাৰিখ 2 মাহ 2020 চন আজিৰ ভিডিঅ'টো ইমানেই যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু অনলাইন জব ইন আসামক সাবস্ক্ৰাইব কৰিবলৈ লগতে কাষৰ বেল আইকনটো প্ৰেছ কৰিবলৈ একবাৰ নাপাহৰিব আৰু আপোনালোকলৈ অন্য এটা ৰিকুৱেষ্ট আৰু মোৰ দ্বিতীয় চেনেলটোৰ লিংক ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দিয়া আছে আপোনালোকে গৈ সাবস্ক্ৰাইব কৰক আৰু কাষৰ বেল আইকনটো প্ৰেছ কৰক যাতে মই আপলোড কৰা প্ৰতিটো ভিডিঅ'ৰ নটিফিকেশ্যন পাবলৈ এই ইউটিউব চেনেলটোৰ সম্পূৰ্ণ অসম চৰকাৰৰ যিকোনো প্ৰশ্ন উত্তৰ যোগ্যতা হয় আপোনালোকে গৈ সাবস্ক্ৰাইব কৰক আৰু কাষৰ বেল আইকনটো প্ৰেছ কৰিবলৈ একবাৰ নাপাহৰিব তেনেহ'লে পুনৰ লগ পাম অন্য এটা এডুকেশ্যনেল ভিডিঅ'লৈ আজিলৈ বাই বাই জয় অসম